বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আটাই ভালে আছে আৰু মই ভালে আছোঁ ভগৱানৰ কৃপাত আজি মই আছোঁ তিনিচুকীয়া মাকুমত যদি আপোনালোকে আগৰ ভিডিঅ'টো চাইছে তেনেহ'লে গম পাইছে আমি এতিয়া যাব ওলাইছোঁ তিনিচুকীয়া টিলিঙা মন্দিৰত যাব ওলাইছোঁ আৰু ক'ত ক'ত যাওঁ আপোনালোকক দেখুৱাই যাম ভিডিঅ'টো চাই পাই চাকি জ্বলালে সেৱা ল'লোঁ এতিয়া আমি গৈ আছোঁ ডিগবৈ আচলতে কি হ'ল মোক মেকুৰীয়ে কামুৰিছিল তো তাৰে আজি 3 নম্বৰ ড'জ বেছিটো আছিলে সেইটো ল'ব গৈ আছোঁ ডিগবৈত দেখুৱাই যাম এয়া আমি মন্দিৰৰ পৰা আহি ডিগবৈ চিভিলত সোমালোঁ মোৰ বেজীটো ল'বলৈ এজনীয়ে বেজী ল'ব আৰু লগত অহা মানুহ বেজিলৈ আমি ওলাই আহিলোঁ ভিতৰত মই ভিডিঅ' কৰা নাই ভাল নালাগে যিমান যি হ'লেও ৰাইট চাইডে ৱালৰ সেইটো পাৰে ডিগবৈ ৰিফাইনাৰী কেম্পাছ হয় আমি যিহেতু একদম ভিতৰত সোমাব নোৱাৰোঁ তো সেইবাবে আমি কেম্পাছৰ ভিতৰতে অকণমান ফুৰিলোঁ এয়া ৰিফাইনাৰী কেম্পাছৰ ভিতৰত থকা পাৰ্ক আমাৰ ভিতৰত সোমোৱা নহ'ল যিহেতু দেৰি হৈছে অলৰেডি এনেকৈ বাহিৰৰ পৰা চাই আমি ঘূৰি আহিলোঁ এয়া আমি ফুৰি মেলি আহি খাবলৈ সোমালোঁ প্ৰায় 4:30টাই হ'ল ভিন্ন অৰ্ডাৰ দি আছে এতিয়া বৰ্তমান আহি পালোঁ এতিয়া পেণ্টালুন্স আৰু KFC ইয়াত খাম ভিন্দে খুৱাব কাপোৰ দিব অলপ বজাৰ কৰি লওঁ তাৰপিছত ঘৰত যাম আৰু একেবাৰে অলপ বজাৰ কৰিবলৈ বিহু বুলি কি ল'বা তুমি কি ল'বা কোৱা কি ভাল লাগে হয়নে আমাৰ গোটেইকেইটাৰ অৱস্থা বেয়া তথাপিও উপায় নাই সেইবাবে বাহিৰে বাহিৰে সোমাই দিওঁ বুলি ভাবিলোঁ
জাষ্ট আমি অকণ আগত ঘৰ আহি পালোঁ বায়ো বজাৰ কৰিলে কিবা কিবি আৰু বহুত বেছি ভাগৰ লাগিছিল যিহেতু পুৱাই ওলাই গৈছিলোঁ আহি পাওঁতেও দেৰি হ'ল সেইকাৰণে ভিডিঅ'টো এইখিনিয়ে আছিল চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব বাই বাই